হাই বন্ধুসকল, মই আজি টিকটাকৰ অন্য এটা অনুষ্ঠানত উপস্থিত আছোঁ। এপিছ'ডলৈ আহিছোঁ, আপোনালোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ নল'ক বুলি এটুকুৰা ঠাইত উপস্থিত আছোঁ। আৰু আজি মই আপোনালোকক দেখুৱাম যে আমি সাধাৰণতে সমবায় সমিতি বুলি কৈ চবেই জানো। আৰু এই সমবায় সমিতিত বিভিন্ন সামগ্ৰী দিয়ে, চাউল দিয়ে, দালি দিয়ে বা কেৰাচিন তেল অন্যান্য সামগ্ৰী দিয়ে। কিন্তু মই আজি এনেকুৱা এটা ঠাইত আছোঁ য'ত অকল চাউল বুলিয়ে নহয়, তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰিছে। আৰু সেই পৰিৱেশ সৃষ্টি কৰি পেলাই তেওঁলোকে ইয়াত বিভিন্ন ধৰণৰ তেওঁলোকে নিজাববীয়াকৈ কিছু পদক্ষেপ লৈছে। আৰু সেই পদক্ষেপৰ বিষয়ে মই আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু মই বৰ্তমান অৱশ্যে নল'ক পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ ৫ নং ৰংখাং সমষ্টিৰ অন্তৰ্গত নল'ক উপস্থিত আছোঁ। আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে এই ছ'চাইটিৰ যি সমবায় সমিতি, নল'ক সমবায় সমিতিৰ যিগৰাকী অধ্যক্ষ, তেওঁ হৈছে মোহন পাটৰ। তেওঁ মোৰ উপস্থিত, তেওঁৰ পৰা মই জানিব চেষ্টা কৰিম সমগ্ৰ বিষয়। মই আপোনালোকক আজি স্বাগতম জনাইছোঁ। এয়া হৈছে নল'ক যি কোঅপাৰেটিভ ছ'চাইটি, তালৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, এয়া হৈছে নল'ক কোঅপাৰেটিভ লেম্পছ লিমিটেড। আৰু এয়া তেওঁলোকৰ যি এৰিয়া, ইয়াতে তেওঁলোকে দেখিছে ককনাট পুলি 121টা আছে, বেটেলনাট 1111টা আছে, আৰু তেওঁলোকে বিভিন্ন ধৰণৰ আছে। আৰু ইয়াতে প্লেণ্টেশ্যন এৰিয়া দিছে 8 বিঘাছ, যথেষ্ট হেৰি। আৰু তেওঁলোকে এইটো 2017 চনতে তেওঁলোকে প্লেনিং কৰিছিলে। ইয়াৰ বিষয়ে আমি সবিশেষ আপোনালোকক জনাই আছোঁ। চাই থাকক আপোনালোকে আমাৰ দেখাইছোঁ। মই এতিয়া লগ কৰিম মোহন পাটৰ, যিগৰাকী ইয়াৰ ছেক্ৰেটাৰী, তেওঁৰ পৰা মই সমগ্ৰ কথা জানিব চেষ্টা কৰিম। বন্ধুসকল, মোৰ লগত এয়া নল'ক যি আপোনাৰ সমবায় সমিতিৰ সম্পাদক, তেওঁ হৈছে মোহন পাটৰ ডাঙৰীয়া। দাদা, আপোনাক নমস্কাৰ, স্বাগতম জনাইছোঁ। হয়, আচ্ছা দাদা, আপোনালোকে এই যি নল'ক যি অঞ্চলত আপোনাৰ সমবায় সমিতিৰ অধীনত আপোনালোকে বিভিন্ন ধৰণৰ কাম কৰিছে আমি দেখিছোঁ। এইটো এটা সঁচাকৈ এটা ব্যতিক্ৰম পৰিৱেশ আৰু ব্যতিক্ৰম এটা পদ্ধতি আপোনালোকে আয়োজন কৰিছে। যে এই চিন্তাটো আপোনালোকৰ কেনেধৰণে আহিল? এই চিন্তাটো আহিছিলোঁ যে সদ্যহতে 2004 চনত আমাৰ এই বেকৱাৰ্ড এৰিয়া তথা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত ৰংখাং সমষ্টিত MSC কনষ্টিটুৱেঞ্চিত আমাৰ এই এলেকাটো অতিকৈ পিছপৰা অঞ্চল, যিহেতুকে ইয়াত বানপানী আৰু খৰাং পিৰিয়ডৰ অঞ্চল। যাতে ইয়াৰ মাটিকালিখিনি ইমান সমতলি নহয়। এতিয়া ইয়াত ভাবিলোঁ ইয়াত প্ৰডাক্টিভটো কি বস্তু হয়। এতিয়া মই এইটো ৰিচাৰ্চ কৰিলোঁ, কাৰ্বি আংলং প্ৰডাক্টিভ হিচাপে কিছুমান কৈছিলে লভাৰ বা আনাৰস কিবা। এতিয়া মই এইটো বৰ্তমান অৱস্থাত অসমৰ যি চাহিদা যিটো আছিলে তামোল, সেই তামোল যদি ইয়াত আমি কিমান চালোঁ যে তামোল চাহিদাটো বেছি ভাল। এতিয়া মোৰ ছ'চাইটিত 950 জনৰ ওপৰত আমাৰ ছ'চাইটিৰ শ্বেয়াৰ মেম্বাৰ আছিল। তেতিয়া সেই শ্বেয়াৰ মেম্বাৰসকলক আমি প্ৰত্যেক ইয়াৰত আমি আলোচনা বিলোচনা কৰোঁ যে আমি মাটি এডোখৰ আছিলে, সেই মাটি 8 বিঘা মাটি আমি কি খেতি কৰিলে ভাল হ'ব। তেওঁলোকৰ পৰামৰ্শ লৈ আমি এটা নিজাববীয়াকৈ প্ৰথম পৰীক্ষামূলক হিচাপে কাম কৰিছিলোঁ। যোৱা কেইবছৰ আগত আমি লগাইছিলোঁ। তেতিয়া তামোল খেতিটো কৰিলে তেতিয়া বানপানীয়ে গোটেইখিনি শেষ কৰি দিলে, যেতিয়া তামোল ৰোৱাটো অলপ অসুবিধা হ'ল। তাৰ বিনিময়ত আমি কৰিলোঁ যে কঠীয়াটো বহুত দাম কিনিবলগীয়া হয়। সেইকাৰণে মই নিজেই ভাবিলোঁ যে গুটিটো কিনি নাৰ্চাৰী বনাই সেই তামোল পুলিটো আমি নিজেই এবাৰ ৰোপণ কৰিলোঁ। গতিকে মই ইয়াত 8 বিঘামান মাটিত বৰ্তমানলৈকে প্ৰায় 2000 পুলিমান এটা ৰোপণ কৰিলোঁ। কিন্তু এইখিনি দাদা এটা কথা ক'ম যে আচলতে আমি সাধাৰণতে জানো যি সমবায়বিলাক থাকে, তেওঁলোকে সাধাৰণতে কি কয়, খালি চাউল দিয়ে আৰু দালি বা আনুষংগিক যিবিলাক চৰকাৰৰ পৰা আনে সেইবোৰে খালি দিয়ে, বাকী এইবিলাক কাম নকৰে। ধৰক আপোনালোকে যেনেকৈ ধৰি লওক 8 বিঘা মাটিত ধৰি লওক আপোনালোকে তামোল ৰুইছে বা আনুষংগিক যিবিলাক নাৰিকল ৰুইছে, এই যি এটা প্লেনিং কৰিছে, এইবিলাক প্লেনিং সাধাৰণতে বেলেগ ছ'চাইটিবিলাকে নকৰে বা সমবায় সমিতিবিলাকে নকৰে। এতিয়া আপোনালোকৰ এই চিন্তাটো কেনেকৈ আহিল আৰু এইটোৰ পৰা আপুনি কি কৰিব বিচাৰে অদূৰ ভৱিষ্যতে? আপুনি ভাল এটা প্ৰশ্ন এটা কৰিছিলে, আৰু এই কথাটোলৈ মই যাব বিচাৰি আছোঁ। কাৰণ সমবায় সমিতি মেইন থিয়ৰিটো যে আমাৰ মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটি, সেই শব্দটো আমাৰ আছিল, যি আমি লাভজনক আৰু গঠনমূলক কেইটামান কাম কৰিব লাগে। এতিয়া লাভজনক বস্তু হ'লেতো আৰু আমি ফিউচাৰলি প্লেনিংটো লাগিব। এতিয়া আমি অসমত যিটোকে আমি ফুড এণ্ড চিভিল ডিপাৰ্টমেণ্টক আমাৰ জাপি দিয়াৰ কাৰণে আমি ৰাইজক সেৱা কেন্দ্ৰ কৰি গৈছোঁ। যে ৰাইজে সেৱা কৰা খালি এটা দায়িত্ব নহয়, ছ'চিয়েল মাইণ্ডেড বা আমি যে
ছ'চাইটিৰ বস্তুটো হয়। মাল্টিপাৰ্পাছ হয়। এতিয়া এইটো কাম কৰিব পাৰোঁ হয়। যিহেতুকে এইটো ফুড এণ্ড ছাপ্লাই হয়। আমি যিখিনি বৰ্তমান অসমত বা ভাৰতৰ যিটো খাদ্য সামগ্ৰী আমি বিতৰণ কৰিছোঁ হুম, হুম। তাৰ বিনিময় আমি কি পাম হুম। গভৰ্ণমেণ্টে আমাক কিবা এটা ইণ্টাৰেষ্ট বা হয়, কিবা এটা হয়। কমিশ্যন এটা দিব কমিশ্যন দিয়ে হয়। কিন্তু ইয়াত আমাৰ শ্বেয়াৰ মেম্বাৰ হয়। আমাৰ ইয়াত যে বিৰোধী মেম্বাৰসকলৰ হয়, হয়। তেওঁলোকৰ ভৱিষ্যত কি হয়। তেওঁলোকৰ ভৱিষ্যত কি আৰু আদৰ্শ কি হ'ব আদৰ্শ কি? এতিয়া আমি যে অসমক কৃষি প্ৰধান এৰিয়া হয়, হয়। এই কৃষি প্ৰধান এৰিয়া কেনে আমি সেইটো কৈছোঁ যে আমি 15জন বিৰোধী মেম্বাৰ আছে হুম, হুম। আমি সেইখিনি আলোচনা কৰি যাতে আমি ইয়াত কৃষি প্ৰধান প্ৰডাক্টিভটো দেখাওঁ হয়। তেতিয়া আন ছ'চাইটিত বুলি নহয় কাৰ্বি আংলং হাজাৰ হাজাৰ বিঘা মাটি পৰি আছে হুম, হুম। যে যিটো এই খেতি মাটিটো আমি যদি তামোল ক্ষেত্ৰত যদি কৰোঁ হয়। যে আমি কেৰালাত চাওঁ যে তেওঁলোকে লবৰ বাগান বা এটা হয়। ইণ্ডাষ্ট্ৰী আছে হয়। তে আমাৰ যেতিয়া তেনে লবৰ বাগান বোলে ইণ্ডাষ্ট্ৰী নাই নাই হয়। আমি কি কাম কৰিম হয়। গতিকে তামোল হৈছে কি আমাৰ মাৰ্কেট আছে হয়। গতিকে ওচৰৰ আমাৰ সদ্যহতে এটা বিয়া বাৰুৰ পৰা ধৰি আমি তামোল প্ৰডাক্ট হয় গতিকে তামোলটো পচি নাযায় পচি নাযায়। গতিকে আমি তামোল খেতিটো কৰিলে আমি কিবা লাভজনক হ'ব পাৰে বুলি সপোন এটা ভাবিছিলোঁ হয়, হয়। গতিকে আমাৰ এই 15জন বিৰোধী মেম্বাৰলৈ হয়। আমি সম্পাদকৰ পৰা আৰম্ভ কৰি আলোচনা কৰিলোঁ যে এই মাটিখিনি আৰ্ট ফিলিং কৰি হয়। আমি তামোলটো কৰিলোঁ আমি এইবাৰ প্ৰথম হয়। আমি 2004 ইষ্টাব্লিছ কৰি 17 চনৰ পৰা আমি এইটো কামটো কৰিছোঁ হুম, হুম। যে ভৱিষ্যত কেনেকুৱা ধৰণৰ আহে হুম। আৰু নাৰ্চাৰীখিনি আমি তেনেকুৱা এইবাৰ পুলি প্ৰডাক্ট কৰি আমি বিক্ৰী কৰিব লগা হৈছে আন ছ'চাইটিকো দিছোঁ আৰু আমি কিছুমান গাঁৱতো দিছোঁ গতিকে মই আশা ৰাখোঁ আমাৰ কাৰ্বি আংলং বুলি নহয় অসমৰ যিখিনি আমাৰ মানুহে তামোল চাহিদাটো বেছি হয়, হয়। আৰু এই আমাৰ পৰম্পৰাৰ যিটো তামোল প্ৰয়োজন আছে গতিকে এই খেতিটো সকলো কৰিবলৈ মোৰ আহ্বান জনাইছোঁ ছ'চাইটিৰ তৰফৰ পৰা এয়া যি হানল'ক মাল্টিপাৰ্পাছ যি ছ'চাইটি আছে তেওঁলোকে ইয়াতে 8 বিঘা মাটিৰ প্ৰায় কিমান বিঘামান কৰিছে দাদা তামোল খেতিটো 8 বিঘাৰ ভিতৰত কমপ্লিটলি আৰু 7 বিঘাটো তামোল আছে হয়। এই বিঘাটো আমি 7 বিঘা আপোনালোকে তামোল কৰিছে নহয় জানো আৰু 1 বিঘা ধৰি লওক আপোনালোকৰ নিজৰ যিখিনি অফিচ বা কাৰ্যালয় সেইখিনি ব্যৱহাৰ কৰিব নহয় জানো আৰু তাৰোপৰি তাৰ মাজে মাজে নাৰিকল লগাইছে নহয় জানো হয় এয়া তেওঁলোকৰ তামোল বাগান সঁচাকৈ এইটো এটা খুব লাভজনক ব্যৱসায় বুলি ক'ব পাৰি এই তামোল পুলি বা তামোল ব্যৱসায়টো ইয়াৰ পৰা আপোনাৰ এই তামোল যদি ৰুইছে 8 বিঘা যদি আপোনাৰ সম্পূৰ্ণ হৈ যাব তে প্ৰতি বছৰে আপোনালোকে কিমানমান আজিৰ তাৰিখত কিমানমান লাভ পাব বুলি আপোনালোকে আইডিয়া কৰে আমি এইটো কৈছিলোঁ ধৰক এটা গছৰ আমি এনে অনুমান কৰিছোঁ যিহেতুকে আমাৰ ওচৰ পাজৰৰ যিটো প্ৰথম বছৰ আমি 6 বা 7 কেজি তামোল পাম হয় তৃতীয় বছৰত 10 বা 15 কেজি হয় তেতিয়াহ'লে আমি নাই কৰি ইয়াতে 1000টা পুলি আছিল হয় তেতিয়াহ'লে আমি 80-90 কুইণ্টেলৰ এইটো পাই যাম হয় তেতিয়াহ'লে আমি আজি মাৰ্কেটত 4000 টকা পাৰ কুইণ্টেল হয় তেতিয়াহ'লে 100 কুইণ্টেলতো আমি এইটো পাই গৈছোঁ এইটো আমাৰ প্ৰায় 4 লাখ টকা ধৰি লওক টাৰ্গেট এতিয়া আমি যিটো চাউলৰ যিটো বিজনেছ কৰিছিলোঁ ইয়াৰলি যিটো কমিশ্যন যিটো পাওঁ আমি 3 লাখ ওপৰত বছৰৰ ওপৰত নাপায় এতিয়া আমাৰ ইয়াতে আমাৰ ষ্টাফৰ যিটো মেইনটেনেঞ্চো নোজোৰে গতিকে আমি সেইটো সপোন এটা ভাবিছিলোঁ আৰু ভৱিষ্যত গুৰুত্বপূৰ্ণ কথা তেওঁলোকে তামোল হৈ যোৱাৰ পিছত তেওঁলোকে নেমু পুলিও লোৱাৰ প্লেনিং কৰিছে নহয় জানো হয় কিমানমান নেমু পুলি লগাব পাৰিব ইয়াতে নেমুটো খুব সম্ভৱ মতে 2500 ধৰিছোঁ 2500 মান তেতিয়া অলপ পাতলা কৰি কৰিব লাগিব সেইটো কাৰণে নিশ্চয়কৈ বন্ধুসকল এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে তেওঁ যে তেওঁলোকে বৰ্তমান তামোল লগাইছে আৰু তামোলৰ পৰা হয়তো তেওঁলোকে যেতিয়া প্ৰডাকশ্যন ইয়াৰ পৰা পাব তেওঁলোকে যেতিয়া ইয়াৰ পৰা ফল পাব তেতিয়া প্ৰায় বছৰত তেওঁলোকে 4-5 লাখ টকা তেওঁলোকে আয় কৰিব পাৰিব আৰু তাৰ সমান্তৰালকৈ তেওঁলোকে যদি নেমু লগায় তাৰ পৰাও প্ৰতি বছৰে 1-2 লাখ টকাকৈ ইনকাম কৰিব তেওঁলোকে সক্ষম হ'ব আৰু এইটোৱে সঁচাকৈ সমগ্ৰ অসমতে যি মাল্টিপাৰ্পাছ ছ'চাইটি আছে যে বহুমুখী যি সমবায় সমিতি আছে তেওঁলোকৰ বাবে এইটো এটা যোগাত্মক দিশ বা এইটো আদৰ্শ হ'ব পাৰে যে তেওঁলোকেও যদি তেওঁলোকৰ নিজৰ মাটি এনেকৈ 8-10 বিঘা আছে তেওঁলোকে নিজাববীয়াকৈ বিভিন্ন ধৰণৰ খেতিৰে তেওঁলোকে স্বাৱলম্বী হোৱাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব পাৰে এটা এটা খুব গুৰুত্বপূৰ্ণ বিষয় যে আপোনালোকে এই ইয়াতে যে তামোল যি পুলি আপোনালোকে হেৰি কৰিছে এইটো ইয়াত কিমানমান পুলি আপোনালোকে প্ৰতি বছৰে হেৰি কৰে ইয়াৰ পৰা ছাপ্লাই কৰে এইবাৰ মোৰ টাৰ্গেট কৰিছিলোঁ 1 লাখ হয় 1 লাখ পুলি বনাওঁ 2020 আৰু 21 কিন্তু ইমান কঠীয়া নাপালোঁ 50,000 পুলি বনাইছোঁ 2021 এতিয়া আপোনাৰ কিমানমান অলৰেডি পুলি বিক্ৰী কৰি 40,000 মান হৈছে হয় মই 10,000 মান এবাৰ বিক্ৰী কৰিছে আপোনালোকে সেইটো 10,000 কিমান টকা পালে 10,000ত আমি ধৰি লওক 30 টকাকৈ এটা পাইছিলোঁ প্ৰায় 30,000 টকা 30,000 টকা পাইছে 30,000 নহয় বেছি হ'ব 10,000ত আপোনাৰ হেৰি হ'ব প্ৰায় 3 লাখ টকা পাইছে যথেষ্ট ভাল ইনকাম তেওঁলোকৰ এইটো এটা আৰু ই সঁচাকৈ আমাৰ যি হানল'ক বহুমুখী সমবায় সমিতিৰ কাৰণে এটা যোগাত্মক এটা দিশ আৰু তেওঁলোকক মই দেখাম আকৌ তেওঁলোকে যে নাৰিকল কৰিছে নাৰিকল পুলি বিভিন্ন ঠাইত লগাইছে সেইটো কচু লগাইছে সেয়া কচু তাৰপিছত ঝাৰু আছে মাজে মাজে হয় তাৰপিছত এয়া নাৰিকল পুলি আছে আৰু
আৰু তামোল পুলি দেখিছে সঁচাকৈ এইটো খুব আনাৰস যোগাত্মক আনাৰস আছে আনাৰস মানে মাটি কঁঠাল বুলি ক'ব নহয় জানো মাটি কঁঠাল আছে আৰু কচু কচু আমাৰ পাৰ্বত্য জিলাৰ অন্য এটা গুৰুত্বপূৰ্ণ খেতি আৰু সেয়া তেওঁলোকে কচু খেতিও কৰিছে আৰু কচু আমাৰ সাধাৰণতে কাৰ্বি ৰাইজে যথেষ্ট পৰিমাণে কচু ব্যৱহাৰ কাৰ্বি ৰাইজ বুলি নহয় আমাৰ সাধাৰণতে যি জনজাতীয় মানুহ জাতীয় মানুহ যে ট্ৰাইবেল মানুহে সাধাৰণতে এই কচুটো মানে ব্যৱহাৰ কৰে সঁচাকৈ এইটো যোগাত্মক এটা তেওঁলোকৰ বাবে দিশ আমি সঁচাকৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা ধৰণৰ আকৌ আৰু কৰি যাওক তেওঁলোকে আমি সেইটো আশা কামনা কৰিছোঁ ডাঙৰীয়া আপোনালোকৰ অদূৰ ভৱিষ্যতে আপোনালোকৰ আৰু কি পৰিকল্পনা আছে অৱশ্যে পৰিকল্পনা এটা আছিলে আমাৰ থলুৱা অঞ্চলৰ বা আমাৰ ব্যৱসায়টো হয় আমাৰ গাহৰি পশুপালনটো বহুত লাভজনক বস্তু আৰু এইটোতো আমাৰ কাৰ্বি আংলং বিশেষকৈ পূজা পাতলো হয় আমাৰ বহুত লাভজনক গতিকে মই এইটো ভাবিছিলোঁ মানে ভাল ব্ৰিজ কিবা কুচিয়াটো আনি মই মানে 10-12টামান বৰ্তমান মোৰ ঘৰতে আছে প্ৰায় 10-12টামান আছে যোৱা বছৰ এবাৰ কৰিছোঁ গতিকে মই ছ'চাইটি হিচাপে এবাৰ কৰিব আমি হেৰি লৈছিলোঁ আৰু প্লেনিং কৰিছিলোঁ লগতে মোৰ অফিচ ঘৰ বৰ্তমান বনাই আছে ইয়াতে আমি গাহৰি ফাৰ্মটো এটা কৰিব বিচাৰিছোঁ এইটো অদূৰ ভৱিষ্যত আপুনি সেইটো কৰিব নহয় বন্ধুসকল এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে তেওঁ আৰু এইটো খুব সঁচাকৈ এটা যোগাত্মক পদক্ষেপ তেওঁলোকে এই ছ'চাইটিৰ জৰিয়তে তেওঁলোকে সাধাৰণ ৰাইজক দুখীয়া দৰিদ্ৰ ৰাইজক চাউল প্ৰদান কৰিছে আৰু কি দিয়ে চাউল দিয়ে আপোনালোকে আৰু চাউলৰ বাহিৰে একো নাই কেৰাচিন আৰু চাউল তেওঁলোকে চৰকাৰৰ পৰা যিটো কেৰাচিন আৰু চাউল তেওঁলোকে দিয়ে আৰু তাৰ লগতে তেওঁলোকে ইয়াত এই 8 বিঘা তেওঁলোকৰ যি মাটি আছে এনে সাধাৰণতে দেখা যায় যিবিলাক আপোনাৰ বহুমুখী ছ'চাইটি থাকে তেওঁলোকৰ বেছিটো বেছি আপোনাৰ আধা বিঘা মাটি থাকে য'ত আপোনালোকে খালি গোডাউনটো থাকে আৰু আপোনালোকৰ চাউল দিয়া জেগাটো থাকে কিন্তু আপোনালোকে যি ধৰণে ইয়াতে মানে ইমান 8 বিঘা মাটি আপোনালোকে লৈছে লৈ পেলাই আপোনাৰ ধুনীয়াকৈ আপোনালোকে ইয়াতে খেতি কৰিছে তামোল খেতি কৰিছে বা কচু খেতি কৰিছে নাৰিকল খেতি কৰিছে তাৰপৰা আপোনালোকে প্লেনিং কৰিছে যে এইটো হেৰি কৰিব গাহৰি পোহপাল কৰিব গাহৰি আপোনালোকে প্লেনিং কৰিছে নহয় জানো সঁচাকৈ এইটো লক্ষণীয় আৰু ইয়াতে তেওঁলোকে এইদৰে তেওঁলোকে আৰু আগবাঢ়ি যাওক আমি সেইটোকে কামনা কৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ পাটৰ ডাঙৰীয়া হয় আপোনালোকৰ যি প্লেনিং বা আপোনালোকৰ যি পৰিকল্পনা সেইটো সদায় ছাকচেছ হওক সেইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ আপোনালোকে নমস্কাৰ জনালোঁ